আজি খেলুংগে বৈ বহুত দিন নাই খেলা লকডাউনৰ পৰা কতনো খেলিবি ইয়াতে খেলিম বই বৈ এনেকে বহি ল ভন্টি বহি ল কোন আছে বুলি গম পাও না তই কি জানো হ্যাঁ তুই গেলে হসপিটাল নিছে ডক্টর আজি তই মাস্ক কর কি হয়েছে আমি খেলিব জন্ম কৰি তোলা হয় মই কি জানো তহঁতৰ ভোগ কয় কোৱাতকে তহঁতৰ বাপেৰে মাৰক কোৱাই ভাল তহঁতৰ ঘৰ নুচুবি এটাক বেমাৰ লাগিলে सरहद पे जो वर्दी खाकी थी अब उसका रंग सफेद हुआ পলা যা যা কোনবা চাগে যা যাও কোনবা চাগে মই যাও তই নেযাও ল'ৰাটো মই কৈছিলোঁ এটা পৰি আছে কেনা এটা কৈছিলোঁ মই পৰি কৈছিলে নহয় পানী অকণমান ছিটিয়াই দে কি হ'ল তহঁতৰ মোক কোৱা নহ'লে তহঁতৰ মাৰ বাপেৰৰ সেই কথা নুশুন গতিকে ক'লে নুশুন এতিয়া মোৰহে কষ্ট হৈছে মাৰ বাপেৰক আজি তহঁতৰ লগামগৈ ৰ লাতে যে কি হ'ল বৈচোন বৈ চামগে বৈ নুচুবি কোনো নুচুবি বেছি কোৱা নাই নুচুবি তই মোক কোৱা নহ'লে কওঁ না আজিৰ পৰা আপোনাৰ কথা तेरा बाप बीमार है जो किस धर्म का है हमसे न कभी भेद हुआ सरहद पे जो वर्दी खाकी थी अब उसका रंग सफेद हुआ আহিলা আমাৰ গাত যে কৰোণা নাহিলে সিহঁতক গোটেই গালে হ'ল যে সেইদিনাখন আজিৰ পৰা মই একো খেলা বাদ দিলোঁ দেই মোৰ খেলা বাদ দিলোঁ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব আৰু সদায় ঘৰতে সোমাই থাকিব আৰু ক'লেও নেযাব নেখেলিব আৰু মাস্ক পিন্ধি থাকিব আৰু গাড়ী মটৰত ঘূৰি নুফুৰিব নমস্কাৰ